তো নমস্কাৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি গ'লো। এতিয়া ৰাতিপুৱা বাজিছে 5টা। ৰাতিপুৱা ঠাণ্ডা ঠাণ্ডা পানীয়ে গা ধুই কাপোৰ কানি কেইটা পিন্ধি এফালে যাবলৈ ওলাইছোঁ। এফালে মানে হ'ল শিৱদৌল ওলাইছোঁ, কাৰণ এতিয়া হৈ আছে শিৱৰাত্ৰি। প্ৰত্যেক বছৰে পানী ঢালোঁ কাৰণে এইবাৰো ওলাই ল'লোঁ। এইবাৰ পিছে অলপ উঠাটো দেৰি, কি কৰিব, টোপনিটো যে ধৰিয়ে থাকে। আৰু লগত ওলাইছে ল'ৰা, মানে বা ল'ৰা। ই যে নুশুঠেই, যেনে তেনে চিঞৰি চিঞৰি উঠাইছোঁ। তাতে ঠাণ্ডা পানীত গা ধুই কঁপি আছে। যি নহওক, মোৰ কিন্তু গৰম পানীৰে ধোৱা নিয়ম নাই। গলিটোৱেদি ওলাই দেখোঁ সূৰ্যদেৱতাই লাহেকৈ ওলাব ধৰিছে। ৰাতিপুৱা যে ইমান ভাল লাগে নহয় উঠি, ইমান ঠাণ্ডা পৰিৱেশ, মনৰ লগত গাটো ভাল লাগি থাকে দিয়কচোন। এইটো হৈছে ঘাইপথ, মানে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। আমি পিছে বাইপাছ বুলিয়ে কওঁ। ইয়াত পিছে ৰাতিপুৱা এটাই ভয়, নাইট ছুপাৰবিলাক বুলেট ট্ৰেইনৰ দৰে যায়। এতিয়া পিছে 4 লাইন কৰিবৰ বাবে মেৰামতি কৰি আছে, সেইবাবেহে লাহেকৈ গৈছে। ই হৈছে মোৰ লগৰ মানে সৰুকালৰ বন্ধু। ইয়াকো ফোন কৰি কৰি মাতিছোঁ, শেষত ওলাই আহিল বাৰু। এতিয়া আমি তিনিটা লগ হৈ গৈ আছোঁ মানে শিৱদৌলৰ দিশে। এতিয়া আমি কথা পাতি গৈ আছোঁ। এটাই সুধিছে, তই চেণ্ডেল কিয় নাই পিন্ধা? মানে আমাৰ বা ল'ৰা। ই মানে চেণ্ডেলযোৰ নিপিন্ধিলে, ঘৰতে থৈ আহিলে। এতিয়া খালী ভৰিয়ে আহিছে, অলপ ফুটিছে, তাকে কথা পাতি আছে। তাৰপিছত ইয়াক কৈছোঁ, তই মুখখন দেখা দে, ইমান ধুনীয়া মুখখন। এইখন হৈছে শিৱসাগৰ কমাৰ্চ কলেজ। ইয়াৰ পৰাই মই 12 পাছ কৰিছিলোঁ। এইটো পিছে পিছফালৰ পৰা তোলা এটা ভিডিঅ'হে। আগফালৰ পৰা ধুনীয়া লাগে দেখিবলৈ। আহি পালোহি বৰপুখুৰী পাৰ। ইয়াত মানে কিনাৰতে মেলা বহে। দোকানবোৰ লাহেকৈ খুলিব লৈছে। কিছুমান মানুহতো পানী ঢালি আহিলেই। এইবাৰ ভক্তৰ সমাগম বেছি, ঠেলি দিলেহে আগলৈ যাব পাৰি। দিনত তেনেকুৱা নহয় বাৰু, ৰাতিহে হয়। শিৱৰাত্ৰি মেলা চাবলৈ কোন কোন আহিছিলা? কমেণ্ট এটা কৰি জনাবচোন। এইফালে আকৌ গৰম গৰম জেলেপি বনাবই লৈছে। মই আকৌ যোৱা ৰাতি খালোঁ। মেলালৈ আহি জেলেপি নোখোৱাকৈ যাব পাৰিনে বাৰু? অৱশেষত আহি বৰপুখুৰীৰ পৰা পানী তুলি ল'লোঁ। ইহঁতে পিছে পানী তুলিবলৈ ঘটি আনিছিলেই, মইহে অনা নাছিলোঁ। ইয়াতে কিনিয়ে ল'লোঁ। এতিয়া আমি গৈ আছোঁ লাইন পাতিব। ইয়াত মানে পানী ঢালিবলৈ লাইন পাতিব লাগে। দৌলটো দেখিলে মনটো বৰ ভাল লাগে। কেতিয়াবা আহিবচোন, মনটো মুকলি হৈ যায়। মই পিছে মাজে সময়ে কেতিয়াবা আহোঁ, মনটো মুকলি কৰিবলৈ। অৱশেষত আহি সোমালোহি দৌলৰ প্ৰাংগণত। আহি ডিঙি মেলি দেখোঁ বৰ দীঘল লাইন। পিছে পুৰুষতকৈ মহিলাৰ লাইনটো অলপ বেছিহে দীঘল। আমিও এতিয়া লাইনৰ অংশীদাৰ হৈ ল'লোঁ। এতিয়া মাতো অপেক্ষা দৌলৰ ভিতৰ ভাগত প্ৰৱেশ কৰাৰ। অলপ সময়ৰ পিছতেই আহি পালোহি দৌলটোৰ কাষ। দৌলটোৰ কাষতে আহি পাই দেখোঁ ৰঙা নীলা লাইট। এই লাইটবোৰ ৰাতি জ্বলিলে বৰ ভাল লাগে। আগলৈ চাওকচোন, এতিয়া বহুত দীঘল লাইন। সকলোৰে মনত এটি আশা, বহুত দূৰ দূৰণিৰ পৰা আহিছে মহাদেৱক দৰ্শন কৰিবলৈ। আহিছে বহুতো বাধা বিঘিনি নেওচি। এইবোৰে হৈছে মহাদেৱৰ ওপৰত থকা ভক্তি। যি কি নহওক, আমি কিন্তু তাৰ পৰা আহি ইয়াৰ পালোহি। এটা আগত আৰু এটা পাছত, তিনিটাই লাহে লাহে এখোজ দুখোজকৈ খোজ দি আগবাঢ়ি গৈ আছোঁ। অৱশেষত পালোহি শিৱদৌলৰ সন্মুখ ভাগত। ইয়াৰ পৰা শিৱদৌলটো বৰ ধুনীয়া লাগে চাবলৈ। লাহেকৈ সোঁহাতে চাওঁ মহিলাৰ লাইনটো, বৰ দীঘল। আগতে পিছে ময়ো ডিউটি কৰিছিলোঁ। বৰ কষ্ট, মিঠা মিঠা কথাৰে ভক্তক বুজাব লগা হয়। তথাপিও নতুন ল'ৰা ছোৱালী লগো পাইছিলোঁ, চিনাকি হৈছিলোঁ, বৰ ভাল লাগিছিল। আজিকালি পিছে তেনেকুৱা পৰিৱেশ নাই। লগৰটোৱে মোক আগত দি সি পিছত হৈ ল'লে। তাৰ আকৌ ষ্টাইলটো মেইন, ছোৱালী দেখিলে চুলি ঠিক কৰিব লাগিয়ে যায়। আগলৈ আহি দেখোঁ ওপৰ ভাগ বৰ সুন্দৰকৈ সজাইছে। নাৰ্জী ফুল গাঁঠি মালা বনাই আটক ধুনীয়াকৈ সজাইছে। পিছফালে ঘূৰি দেখোঁ আমাৰ পিছত বহুত দীঘল লাইন হৈ গ'ল দেখোন। লাইনবোৰ দেখি কিবা এটা ভাল লাগে। এফালে মহিলাৰ লাইন, এফালে পুৰুষৰ লাইন। অৱশেষত পানী ঢালি ওলাই আহিলোঁ। আহিয়ে লগ পালোঁ লগৰ এটাক। এতিয়া আমি লগ হৈ গৈ আছোঁ ঘৰৰ দিশে। লাহেকৈ দোকানবোৰ খুলিব লৈছে। বহুত দূৰৰ পৰা আহিছে দোকানীসকল বস্তু বিকিবলৈ আৰু আমাৰ লাগতিয়াল বস্তুবোৰ দিবলৈ।
মানুহবোৰ এজন দুজনকৈ আহিব লৈছে আৰু দোকানবোৰো লাহে লাহে খুলিব লৈছে। ইয়াত পিছে দিনত ভাল নালাগে কাৰণ চোকা ৰ'দ। শিৱৰাত্ৰি বুলি ক'লে ৰাতিহে ভাল লাগে। আমি পিছে আজি পানী ঢালিব বুলিহে আহিলোঁ। ইভাগে মেলা ফুৰিবলৈ ৰাতি অহা হ'ব। ৰাতি বহুত ভাল লাগিব, মানুহৰ ভিৰো বহুত বেছি। লগতে দৌলৰ সন্মুখত মানে দৌলমুখ চাৰিআলিত হ'ব প্ৰগ্ৰেম, তাকে চাওঁ বুলি আহিব লাগিব। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিব লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।